নমস্কাৰ বন্ধুসকল, জেবি পাঠশালাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমাৰ এই ভিডিঅ'টিত মৌখিক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় 5CQ মই লৈ আহিছোঁ। এই 5CQৰ জৰিয়তে আপোনালোকে যিকোনো প্ৰশ্নৰ উত্তৰ দিব পাৰিব। কেতিয়াবা এনেকুৱা হয়, ধৰক আপুনি প্ৰিপেৰেশ্যন কৰি গৈছে কিবা, কিন্তু আপোনাক সুধি দিলে কিবা, সেই প্ৰশ্নসমূহৰ উত্তৰ আপুনি কেনেকৈ দিব, হয়নে? আকৌ ধৰক কিছুমান প্ৰশ্ন এনেকুৱাও আছে, আপুনি কোনো ভিডিঅ'ত নাপাব বা ক'তো বিচাৰিলে নাপাব, সেই প্ৰশ্নসমূহৰ উত্তৰ আপুনি কেনেকৈ দিব, হয়নে? যিটো প্ৰশ্ন মোক মৌখিক পৰীক্ষকে সুধিছে, এই 5CQৰ মাজত মোক ক'ত পৰিছে, সেইটো গম পোৱালৈকে আপুনি উত্তৰ দিব পাৰিব। গতিকে 5CQ মই কৈ গৈ আছোঁ, ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। এতিয়া মোক বহুতে প্ৰশ্ন কৰি আছে, আপোনাৰ ধৰক পৰিচয় দিওঁতে যদি আপুনি এগৰাকী বিবাহিত মহিলা, আপুনি কি বুলি দিব? এতিয়া এইটো প্ৰশ্নৰ উত্তৰত মই ক'ম, আপোনালোকৰ ফৰ্ম ফিল আপৰ সময়ত আপুনি যিটো নাম ব্যৱহাৰ কৰিছিলে সেইটো নামেই দিব লাগিব, বা আপোনাৰ ডকুমেণ্টছত যিটো নাম আছে সেইটো নামেই ক'ব লাগিব। আৰু সুধিছে মোক, মই বৰ্তমান বিবাহিত মহিলা, মোৰ জন্মস্থান বেলেগ, কিন্তু মই থাকোঁ এতিয়া মোৰ স্বামীৰ লগত, গতিকে মই কি বুলি ক'ম? আপুনি জন্মস্থান য'ত আছিলে তাত ক'বই লাগিব, সেইটো জন্মস্থান। আৰু বৰ্তমান আপুনি স্বামী গৃহ ক'ত সেইটো ক'ব লাগিব, দুখন ঠাইৰ বিষয়ে ক'ব লাগিব। এতিয়া মানে কথাটো হ'ল, আপোনাৰ পৰিচয় লগতে আপোনাৰ নিজৰ আপোন ঠাইখনৰ বিষয়ে থাকিব লগা সম্যজ্ঞানকণ আপোনাৰ থাকিব লাগিব। মই কথাটো এইটো ক'বলৈ গৈ আছিলোঁ। সকলোৱেতো ঠাইতো বেলেগ বেলেগ, কাৰোবাৰ কৰিমগঞ্জ জিলা, কাৰোবাৰ নগাঁও জিলা, কাৰোবাৰ চৰাইদেউ জিলা, কাৰোবাৰ তামোলপুৰ জিলা, কাৰোবাৰ বিশ্বনাথ জিলা। এতিয়া কৰিব কি, কেনেকৈ উলিয়াব? মই তাৰ সহজ উপায় এটা উলিয়াই দিছোঁ। আপোনালোকে কি কৰিব, ক্ৰ'ম ব্ৰাউজাৰ চিনি পায়নে? যদি ক্ৰ'ম ব্ৰাউজাৰ চিনি নাপায়, তেতিয়াহ'লে আপোনালোকে কি কৰিব, গুগললৈ যাব। গুগলটো কেনেকৈ উলিয়াই ল'ব লাগে জানি, গুগলটো উলিয়াই লৈ পেলাই তাত চাৰ্চ কৰিব আপোনাৰ জিলাখন। কেনেকৈ কৰিব, সেইটো অসমীয়াত লিখিব। অসমীয়াত লিখি লৈ ধৰক বিশ্বনাথ জিলা, মই বিশ্বনাথ জিলা লিখি দিলোঁ, লিখিলে বিশ্বনাথ জিলাৰ অসমীয়া উইকিপিডিয়া আহি গ'ল। এতিয়া আমাৰ বিশ্বনাথ জিলাৰ কি লাগে আৰু, সকলোৱে আহিলে, প্ৰশাসনিক, ইতিহাস, সকলো আপোনাৰ যি লাগে তাতে চাই ল'ব পাৰে। আৰু প্ৰশাসনৰ বিষয়ে বিশ্বনাথ জিলাত কি আছে। তাৰপাছত ধৰক আমাৰ চৰাইদেউ জিলা, আমি চৰাইদেউ জিলা বুলি লিখি দিলোঁ। তাৰপৰা চৰাইদেউ জিলা বুলি লিখি দিয়াৰ পিছত আমাৰ আহি গ'ল, দেখিলেনে? এয়া চৰাইদেউ জিলাৰ অসমীয়া উইকিপিডিয়া। এতিয়া আৰু কি লাগে, চৰাইদেউৰ বিষয়ে চব আছেই। চৰাইদেউ জিলা কেনেকৈ হৈছিলে, কেতিয়া হৈছিলে, চৰাইদেউৰ নাম উৎপত্তি কি, অৰ্থ কি, বা যাতায়াত কেনেধৰণৰ, পৰ্যটনৰ কি কি সুবিধা আছে, ৰেলপথ কি আছে, বায়ুপথ কি আছে, হয়নে? সকলো আহি গ'ল। ঠিক সেইদৰে আন আন জিলাসমূহ যেনে তামোলপুৰ, গুৱাহাটী, শিৱসাগৰ, নগাঁও, লখিমপুৰ, ধেমাজি, ঢকুৱাখানা, যিয়ে নহওক, তিনিচুকীয়া, ডিব্ৰুগড়, আপোনাৰ যিয়ে লাগে, কিন্তু অসমীয়াত লিখিব। অসমীয়াত লিখিলেহে অসমীয়াত আহিব, যদি ইংলিছত লিখে ইংলিছত আহিব। আপোনাৰ এতিয়া নিজৰ কথা, ইংলিছত বিচাৰেনে নে অসমীয়াত বিচাৰে? ঠিক সেইদৰে আপোনাৰ চাৰিসীমাৰ যদি প্ৰয়োজন হয়, চাৰিসীমাটো তাৰ পৰা উলিয়াই ল'ব পাৰিব। যদি অসমীয়াত প্ৰয়োজন হয়, ধৰক বিশ্বনাথ জিলাৰ চাৰিসীমা বা চৰাইদেউ জিলাৰ চাৰিসীমা, আপুনি চৰাইদেউ জিলাৰ চাৰিসীমা বুলি লিখি দিব, আহি যাব। আকৌ যদি উপায়ুক্তৰ নাম প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকে ধৰক চৰাইদেউ জিলাৰ উপায়ুক্ত বুলি লিখি দিব। আপোনাৰ এখন লিষ্ট তাত চাব, cm.assam.gov.in এটা এইটো, হয়নে? এইটোত আপুনি ক্লিক কৰিব। আমাৰ অসমত যিমানখিনি জিলা আছে, আটাইখন জিলাৰে আপোনাৰ উপায়ুক্তৰ নাম আহি যাব। আপোনাৰ যোনখন জিলাৰ প্ৰয়োজন সেইখন জিলাৰ আপুনি উপায়ুক্তৰ নাম লৈ লওক, বাছ হৈ গ'ল। দেখিলে, টেনশ্যন ল'বলগীয়া কোনো কাৰণেই নাই। এতিয়া আহোঁ আন এটা প্ৰশ্নলৈ। এগৰাকীয়ে আমাৰ ভিউৱাৰ্ছে প্ৰশ্ন কৰিছিলে, ধৰক মৌখিক পৰীক্ষাত পৰীক্ষক কেইবাজনো আছে, কি আমি আটাইকেইজনকে সম্ভাষণ জনাব লাগিব নেকি? নিশ্চয়, কেলৈ নালাগিব? ধৰক আপোনালোক 4জন বহি আছে, মই আপোনালোক 4জনৰ মাজৰ পৰাই 3জনক সম্ভাষণ জনালোঁ, আপোনাক নজনালোঁ, আপোনাৰ মনটো কেনেকুৱা লাগিব, হয়নে বাৰু? গতিকে আমাৰ সেইখনত কি আছে, আমাৰ কি যাবনো, সম্ভাষণ জনাই দিম আমি, আপোনাকো জনাই দিম, আমাৰ 4জনকে জনাই দিম, কি কথাটো আছে, হয়নে বাৰু? এতিয়া আহোঁ আন এটা বিষয়লৈ। আপোনাৰ ব্যক্তিত্বৰ লগতে আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়েও প্ৰশ্ন কৰিব পাৰে। এতিয়া কেনেকৈ গম পাব সেইবিলাক প্ৰশ্ন? আপুনি জানিব লাগিব মোৰ ব্যক্তিত্বৰ বিষয়ে বা মোৰ চৰিত্ৰৰ বিষয়ে কি জানিবলৈ বিচাৰিছে, হয়নে? সেই প্ৰশ্নবোৰ এনেধৰণৰ হ'ব পাৰে, ধৰক আমি আপোনাক চাকৰিটো কিয় দিম, আপোনাক খং উঠায়ো চাব পাৰে, আপুনি খং কৰিছে নেকি প্ৰশ্নটো সোধোতে? আপোনাক কি গুণ আছে, আপোনাক যে আমি চাকৰি দিম, নে খং কৰিও সুধি চাব পাৰে।
আমি আপোনাক নিযুক্তি কিয় দিম তাৰপৰা সুধিব পাৰে আপুনি চাকৰিটো কেলৈ বিচাৰি আহিছে খংকৈ সুধি চাব পাৰে আপোনাক আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰে সেইবিলাকত ভুল নাযাব লাহেকৈ উত্তৰ দিব আকৌ সুধিব পাৰে আপোনাৰ হবি কি সেই আপোনাৰ এইটো হবি হ'ব পাৰেনে নে ক'ব পাৰে এইটো জানো হবি এনেকৈ ক'ব পাৰে আপুনি কথাখিনি বুজাই দিব হয় মই এই কামটো কৰি খুব ভাল পাওঁ মোৰ গছপুলি ৰোৱা হবিটো মই খুব ভাল পাওঁ ইয়াৰ এইখিনি উপকাৰিতা আছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ মই ইতিমধ্যে দি থৈছোঁ আপোনালোকে চাব পাৰে আমাৰ আন ভিডিঅ'সমূহ আছে আন ভিডিঅ'ত মই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ এই প্ৰশ্নসমূহৰ উত্তৰ দি পেলাই আপোনালোকে তাত চাব পাৰে কথাটো বুজি পালি মুঠতে এটা বস্তুৱে মন কৰিব আপোনালোকৰ প্ৰশ্নসমূহৰ যোগেদি আপোনালোকৰ পৰা কি বিচাৰিছে আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে আপোনাৰ চৰিত্ৰৰ বিষয়ে জানিব বিচাৰিছে আপুনি গম পাই যাব প্ৰশ্নটো সুধিলে মুঠতে আপোনাৰ প্ৰতিটো প্ৰশ্নতে আপোনাৰ সততা আছে আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে আপুনি যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰে আপোনাৰ কম পৰিমাণে হ'লেও দক্ষতা আছে আপুনি নিয়মানুৱৰ্তী আপোনাৰ কৰ্মনিষ্ঠা আছে এইকেইটা গুণ যিকোনো প্ৰশ্নতে হওক যিয়ে প্ৰশ্ন নোসোধক সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বাহিৰে সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ কথা কোৱা নাই মই সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বাহিৰে এইকেইটা কথা এইকেইটাক আউটাৰলাই আনিবলৈ বিচাৰিব আকৌ কেতিয়াবা কি কৰে আপুনি দিয়া উত্তৰবোৰৰ লগত আপোনাৰ ব্যক্তিত্ব মিলিছে নাই সেইটো চাই ধৰক আপোনাৰ হবিৰ বিষয়ে সুধিলে আপোনাৰ হবিৰ বিষয়ে কওকচোন আপুনি এটা এনেকুৱা হবি কৈ দিলে যিটোৰ লগত আপোনাৰ ব্যক্তিত্ব নিমিলে মই এইখিনিত আপোনালোকক এটা কথা কওঁ আপোনালোকে মোক বাৰে বাৰে সুধি আছে মোৰ হবিটোৰ বিষয়ে কি প্ৰশ্ন সুধিব পাৰে সেইটোলৈ ইমান গুৰুত্ব নিদিব আপোনালোকে গুৰুত্ব দিয়ক আপোনাৰ হবিটো কি সেই হবিটোৰে আপোনাৰ ব্যক্তিত্ব ফুটাই তুলিব পাৰে মই বাৰে বাৰে এটা কথাই কৈ আছোঁ আপোনালোকে খালি হবিটোৰ বিষয়ে মোক কি প্ৰশ্ন সুধিব হবিটোৰ লগত কি প্ৰশ্ন আহিব পাৰে এই আপোনাৰ হবিটো যদি গছপুলি ৰোৱা হয় গছপুলিৰ কাৰণে কি হ'ব পাৰে আমি ফল মূল পাওঁ গছে মাটি সংৰক্ষণ কৰে ঠিক সেইদৰে ক্ৰিকেট খেলিলে কি পাওঁ ক্ৰিকেট খেলিলে আমি আমাৰ শৰীৰৰ আমাৰ অংগ প্ৰত্যংগবিলাক সুস্থ হৈ থাকে আমাৰ ব্যায়াম নকৰিলেও হৈ যায় যদি আমি ক্ৰিকেট খেলোঁ সেইকাৰণে মই ক্ৰিকেট খেলোঁ লগতে মই বন্ধু বান্ধৱৰ লগত লগ পাওঁ সেইখন মোৰ আজৰি সময় কিমান সহজে ক'ব পাৰিম হয়নে বাৰু সেইটো ক'লে মোৰ ঘুমাই লাভ নাই মই ক'লোঁ নহয় আপোনাৰ হবিটোৰ বিষয়ে চিন্তা কৰক তাৰপিছত আপোনাক সুধিব পাৰে আপোনাৰ মানসিক স্থিতি কেনেকুৱা সেই বিষয়ে প্ৰশ্ন কৰিব পাৰে সেই প্ৰশ্নসমূহ কেনেকুৱা হ'ব পাৰে কৰ্মক্ষেত্ৰ বা আপোনাৰ জীৱনত আপুনি সন্মুখীন হোৱা কোনো প্ৰত্যাহ্বান বা সংঘাতৰ বিষয়ে কওক আৰু ইয়াৰ সৈতে আপুনি কেনেকৈ মোকাবিলা কৰিছিল আকৌ সুধিব পাৰে হেঁচা বা মানসিক চাপৰ পৰিস্থিতিৰ সৈতে আপুনি কেনেকৈ মোকাবিলা কৰে আপোনাৰ মানসিক স্থিতিটোতো জানিব বিচাৰিব আপুনি তাৰমানে কেনেকুৱা আপোনাৰ মানসিক স্থিতি আকৌ সুধিব পাৰে আপুনি স্থানান্তৰিত হ'বলৈ ইচ্ছুক নেকি মুঠতে আপোনাৰ যিয়ে নহওক মই ক'লোঁ নহয় আপোনাৰ সততা আছে আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে আপুনি যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰে আপোনাৰ কম পৰিমাণে হ'লেও দক্ষতা আছে আপুনি নিয়মানুৱৰ্তী আৰু আপুনি কৰ্মনিষ্ঠা গুণৰ অধিকাৰী বাছ সেইটা মনত থাকিব এতিয়া 4 নম্বৰ পইণ্টটো হ'ল আপোনাৰ দক্ষতা নিৰ্ণয় কৰিব বিচাৰিব আপোনাকতো আৰু দক্ষতা কেনেকৈ নিৰ্ণয় কৰিব আপোনাকতো এগাল কাম দি দিব নোৱাৰে ইমান সময় নাই আপোনাক প্ৰশ্ন কৰিব আপোনাৰ নেতৃত্বৰ দক্ষতা প্ৰদৰ্শন কৰা এটা সময়ৰ কথা কওকচোন এই প্ৰশ্নটোতো মই ইতিমধ্যে দি থৈছোঁ আপোনালোকে চাব মোৰ ভিডিঅ'সমূহ আপুনি আপোনাৰ কামক কেনেকৈ অগ্ৰাধিকাৰ দিয়ে গতিকে আপোনাক এই প্ৰশ্নকেইটাৰ দ্বাৰাও দক্ষতা জুখিব পাৰে গতিকে মই ক'লোঁ নহয় সেইকেইটা পইণ্ট যে আপোনাৰ সততা আছে গতিকে বুজিলে নহয় আৰু এতিয়া আমি পিছৰ পইণ্টলৈ যাওঁ আমাৰ সাধাৰণ জ্ঞান লাগিবই এই সাধাৰণ জ্ঞানৰ প্ৰশ্ন মই বহুত লৈ আহিছোঁ আপোনালোকে ধৈৰ্য সহকাৰে অকণমান সময় ৰওক ভিডিঅ'টি শেষলৈকে চাব আৰু এইখিনিতে কওঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন টিপিবলৈ নাপাহৰিব লগতে যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকে গম পাইছে নহয় আৰু মৌখিক পৰীক্ষাৰ 5CQ মানে কি সেয়াই আৰু আপোনাৰ 1 নম্বৰতে হ'ল আপোনাৰ পৰিচয়ৰ লগতে আপোনাৰ নিজৰ ঠাইখনৰ বিষয়ে থাকিব লগা জ্ঞানকণৰ বিষয়ে প্ৰশ্ন সোধে আপোনাৰ ব্যক্তিত্বৰ লগতে আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত প্ৰশ্ন সোধে আপুনি দিয়া উত্তৰবোৰৰ লগত আপোনাৰ ব্যক্তিত্ব মিলিছে নাই মিলা সেইটো জুখিবৰ বাবে প্ৰশ্ন সোধে আপোনাৰ মানসিক স্থিতি পৰীক্ষা কৰিবৰ বাবে প্ৰশ্ন সোধে আপোনাৰ দক্ষতা নিৰ্ণয় কৰিবৰ কাৰণে প্ৰশ্ন সোধে তাৰপৰা এতিয়া শেষৰটো আহিলে আপোনাৰ সাধাৰণ জ্ঞানৰ ওপৰত দক্ষতা কিমান আছে সেইটো জানিবলৈ বিচাৰিব অকল আপুনি কামেই জানে সেইটো অকল কাম জানিলেতো নহ'ব ন বাহিৰা জ্ঞানখিনি থাকিব লাগিব আপোনাৰ এতিয়া আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন বহুত আছে বলক বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীৰ নাম কি শক্তিকান্ত দাস হয়নে বৰ্তমান লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি ওম বিৰলা বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকী কোন জগদীপ ধনখৰ আৰু ৰাষ্ট্ৰপতি হ'ল দ্ৰৌপদী মুৰ্মুৰ
অসমৰ অলিম্পিয়ান শিৱ থাপা কোনবিধ খেলৰ সৈতে জড়িত বক্সিং হয়নে বৰ্তমান ভাৰতৰ গৃহ সচিবগৰাকী কোন গৃহ সচিবগৰাকী আমাৰ ইংলিছত সুধিব পাৰে ডিফেন্স সেক্ৰেটাৰী বুলি সুধিব পাৰে তেওঁ হ'ব টিএম বিজয় ভাস্কৰ বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী কোন এন.ভি. ৰামান্না আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি আৰ.এম. ছায়া সদ্য ঘোষিত তামোলপুৰ জিলাকে ধৰি বৰ্তমান অসমৰ মুঠ জিলা কেইখন সুধিব পাৰে আপোনালোকে জানেই 35খন হয় নহয় বৰ্তমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী সেইটো সুধিব পাৰে শ্বেখ হাছিনা ৱাজেদ বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষগৰাকী কোন বিশ্বজিৎ দৈমাৰী বৰ্তমান অসমৰ বিজ্ঞান প্ৰযুক্তি তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি কেশৱ মহন্ত অসমৰ বৰ্তমান বিধানসভাৰ উপাধ্যক্ষগৰাকী কোন নোমল মমিন অলিম্পিকত অংশগ্ৰহণ কৰা টকিঅ' অলিম্পিকৰ কথা কৈছে 2020ৰ প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন লাভলীনা বৰগোহাঁই বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন এণ্টনিও গুটাৰাছ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ ভাৰতীয় সেনাবাহিনীৰ বৰ্তমান সৰ্বাধিনায়ক কোন সৰ্বাধিনায়ক অল ইন অল হয়নে দ্ৰৌপদী মুৰ্মু তাৰমানে আমাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সেনাবাহিনীৰ সৰ্বাধিনায়ক হয় প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা PM এখন আঁচনিখন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কোন মন্ত্ৰালয়ৰ অধীনত কাৰ্যকৰী কৰা হৈছিল প্ৰধানমন্ত্ৰী কিষাণ বুলি কৈছে যেতিয়া খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয় হ'ব আৰু হয়নে বাৰু অসম চৰকাৰৰ নতুন আঁচনি আমাৰ আলহী কোন মন্ত্ৰালয়ৰ অধীনত পৰ্যটন মন্ত্ৰালয়ৰ অধীনত এই আঁচনিৰ জৰিয়তে কি কৰে আপোনাৰ ঠাইখনত ধৰক হোটেল বা তেনেকুৱা ধৰণৰ থাকিবলগীয়া জেগা নাই টুৰিষ্টৰ কাৰণে যিবিলাক বাহিৰৰ পৰা মানুহ যায় আপোনাৰ ঠাইখন চাবলৈ তেওঁলোকক আপুনি আপোনাৰ ঘৰতে ৰাখি পেলাই হোটেলৰ নিচিনা ফেচিলিটি দিব পাৰে কিন্তু তাৰ বাবে কিন্তু আপুনি আবেদন কৰিব লাগিব চৰকাৰৰ ওচৰত বুজি পাইছেনে তাৰপিছত আহিলে অসম স্নেহা স্পৰ্শ আঁচনি 2022 অসম চৰকাৰ কোন বিভাগৰ অধীনত এইটো শিশুৰ কাৰণে জন্ম হোৱা শিশুৰ কাৰণে এইটো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত মিছন বসুন্ধৰা 2 অনুসৰি অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত নেপালী জনগোষ্ঠীৰ উপজাতি হিচাপে স্বীকৃতি দিয়া হ'ব ভুজেলসকলক বৰ্তমান কোনে ৰাজ্যসভাত বিৰোধী নেতা হিচাপে পদ অলংকৃত কৰি আছে মল্লিকাৰ্জুন খাৰ্গে তেওঁ বৰ্তমান কংগ্ৰেছ দলৰ অধ্যক্ষ শেহতীয়াকৈ ঘোষণা কৰা ৰায়মনা উদ্যানকে ধৰি বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন 7খন আমাৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে 7খন আছে বাঘ্য প্ৰকল্প যে বুলি কয় 3খন আছে সেইটো কথা মনত ৰাখিব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষৰূপে কাক নিৰ্বাচিত কৰা হৈছে ৰজাৰ বিনি ভাৰতৰ কোনখন ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা 2 আৰম্ভ কৰিব অসম চৰকাৰে হৰ ঘৰ জল যোজনা কোন মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা হৈছে জলশক্তি মন্ত্ৰালয় হৰ ঘৰ জল বুলি যে কৈছে জলশক্তি মন্ত্ৰালয় আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল চৰাইদেউত পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ আৰু বৃহৎটো মাজুলী সম্প্ৰতি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন মুকেশ আম্বানীৰ পিছফালে গৌতম আদানী হ'ল তেওঁ সম্পদ $150 বিলিয়ন এইটো মই হিচাপ কৰিব নোৱাৰিম আপোনালোকে হিচাপ কৰি ল'ব দেই বৰ্তমান ভাৰতৰ কিমানখন উচ্চতম ন্যায়ালয় আছে ভাৰতত কিমানখন উচ্চতম সুপ্ৰিম কোৰ্ট উচ্চ ন্যায়ালয় নহয় উচ্চতম এখনেই অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি অজন্তা নেওগ তেওঁ বৰ্তমান হৈ আছে বিশ্বকাপ T20 2022 খিতাপ কোনে দখল কৰে ইংলেণ্ডে কেপ্টেইন আছিলে জৰ্জ বাটলাৰ বিশ্বকাপ ফুটবল 2022 সুধিব পাৰে এই প্ৰশ্নটো খিতাপ কোনে দখল কৰে আৰ্জেণ্টিনাই দ্বিতীয় স্থানত থাকে ফ্ৰান্স আৰু ফাইনেলত আপোনাৰ গোল্ডেন বুট কোনে পাইছিল কাইলিয়ান এমবাপে তেওঁ একেৰাহে 3টা গ'ল দিছিলে হেট্ৰিক কৰিছিলে খেলখনত তাৰ ফাইনেল খেলখনত শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিলে 1962 চনত অসম চুক্তিৰ শোধনাগাৰ হিচাপে কাক জনা যায় নুমলীগড় তেল শোধনাগাৰক 2021 চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যা জিলা হিচাপে স্বীকৃত জিলাখন নগাঁও জিলাত বহুত মানুহ আছে কোনটো বছৰত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান মুকলি কৰা হৈছিল 1958 চনত অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালিৰ জিলাখনৰ নাম কাৰ্বি আংলং সৰ্বাধিক মাটিকালিৰ ডাঙৰ জিলা একদম অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰটো হ'ল বঙাইগাঁও শোধনাগাৰ
ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা দিহিং পাটকাই কোনখন জিলাত অৱস্থিত ডিব্ৰুগড় তিনিচুকীয়া বৰ্তমান অসমত গাঁৱৰ সংখ্যা কিমান 26,312খন ভাৰতৰ সবাতোকৈ দীঘল নদী ৰূপৱে কোনখন নদীৰ ওপৰত আছে ব্ৰহ্মপুত্ৰ এই ওপৰেদি যে ইফালৰ পৰা সিফালে যাব পাৰি আকৌ কেতিয়াবা দিৱসক লৈও প্ৰশ্ন কৰা হয় ধৰক 5 ছেপ্টেম্বৰত কি কৰা হয় লাচিত দিৱস কেতিয়া পতা হয় গান্ধী জয়ন্তী কেতিয়া হয় গতিকে যিখিনি তথ্য আছে মোৰ লগত আপোনালোকক মই দি দিছোঁ আপোনালোকে ভালকৈ চাই ল'ব আৰু ভালকৈ মনত ৰাখি ল'ব 17 জানুৱাৰীত শিল্পী দিৱস পালন কৰা হয় 23 জানুৱাৰীত নেতাজী দিৱস 26 জানুৱাৰীত গণৰাজ্য দিৱস 30 জানুৱাৰীত শ্বহীদ দিৱস 31 জানুৱাৰীত মেডাম মেফি 3 ফেব্ৰুৱাৰীত চিলাৰায় দিৱস 4 ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট দিৱস 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 15 মাৰ্চত বিশ্ব প্ৰতিবন্ধী দিৱস এটা সুধি দিব পাৰে 21 মাৰ্চত বিশ্ব বন দিৱস সকলো নুসুধে এটা সুধিব 22 মাৰ্চত বিশ্ব জল দিৱস 23 মাৰ্চত বতৰ বিজ্ঞান দিৱস 24 মাৰ্চত বিশ্ব যক্ষ্মা দিৱস 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস 23 এপ্ৰিলত বিশ্ব গ্ৰন্থ দিৱস 1 মে দিৱস শ্ৰমিক দিৱস বুলিও কয় এইটো 5 জুন বিশ্ব পৰিৱেশ দিৱস 14 জুন বিশ্ব ৰক্তদান দিৱস 20 জুন ৰাভা দিৱস 5 ছেপ্টেম্বৰ শিক্ষক দিৱস 8 ছেপ্টেম্বৰ শংকৰদেৱৰ তিথি 2 অক্টোবৰ গান্ধী জয়ন্তী 14 নৱেম্বৰ শিশু দিৱস 24 নৱেম্বৰ লাচিত দিৱস এটি ইম্পৰ্টেণ্ট 1 ডিচেম্বৰ বিশ্ব এইডছ দিৱস 2 ডিচেম্বৰ চুকাফা দিৱস এইটো ইম্পৰ্টেণ্ট 23 ডিচেম্বৰ কৃষক দিৱস এই ডেটবিলাক মনত ৰাখিব এতিয়া লগতে মনত ৰাখিব অসমৰ চাৰিসীমাৰ লগতে আপোনালোকৰ জিলাৰ চাৰিসীমাৰ বিষয়ে সুধিব পাৰে অসমৰ চাৰিসীমা হ'ল উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু ভূটান পূবে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা পশ্চিমে মেঘালয় বাংলাদেশ আৰু পশ্চিম বংগ মনত থাকিব নহয় মনত থাকিব লাগিব আৰু এইকেইদিন চাই থাকিব একেৰাহে এদিনত এবাৰ হ'লেও চাই থাকিব আহি যাব আপোনাৰ চব মনত ৰৈ যাব একো ডাঙৰ কথা নহয় এতিয়া গম পাইছে নহয় আৰু মৌখিক পৰীক্ষাৰ 5CQ মানে কি 5CQ মানে হ'ল 5 কেটেগৰী অফ কুৱেশ্যনছ সাধাৰণতে মৌখিক পৰীক্ষাত 5টা কেটেগৰীত প্ৰশ্ন সোধে গতিকে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে অপেক্ষা কৰক আকৌ এটা ভাল ভিডিঅ' লৈ আহিম গতিকে আমাৰ এইদৰে ছাপোৰ্ট কৰি থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন টিপিবলৈ নাপাহৰিব লগতে যদি আপোনালোকৰ ভিডিঅ'টো আজি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম